স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। ৰাম ভক্ত শ্ৰী হনুমানৰ বিষয়ে কেইটামান কথা আলোচনা কৰিম। যদি আপোনালোকে এই কথাবোৰ মানি চলে তেনেহ'লে শ্ৰী হনুমানৰ কৃপাত সকলো সমস্যা দূৰ হ'ব। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মংগলবাৰক হনুমানৰ দিন বুলি গণ্য কৰা হয়। আজিৰ দিনটোত হনুমান আৰু মংগল দেৱতাক বিশেষভাৱে পূজা কৰা হয়। এই দিনটোত জীৱনৰ লগত জড়িত সকলো সমস্যা দূৰ কৰাৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিলে সকলো ধৰণৰ ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। কলিযুগত হনুমানজীক পূজা কৰি সকলো কামনা সোনকালে পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। এই কাৰণে হনুমানক কলিযুগৰ দেৱতা বুলি কোৱা হয়। আজি আমি হনুমানজীৰ কেইটামান প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম। মংগলবাৰে এইসমূহ ব্যৱস্থা গ্ৰহণ কৰিলে জীৱনৰ সকলো সমস্যাৰ অন্ত পৰে বুলি বিশ্বাস কৰা হয়। মংগলবাৰে যদি আপোনালোকে এই 5টা কাম কৰে তেনেহ'লে আপোনাৰ জীৱন সুখ শান্তিৰে ভৰি পৰিব। মংগলবাৰে হনুমানজীক ৰঙা ৰঙৰ সেন্দুৰ প্ৰদান কৰিলে ব্যৱসায় বৃদ্ধি পায়। ইয়াৰ বাহিৰেও মন্দিৰৰ ছাদত ৰঙা পতাকা লগাই আকস্মিক সংকটৰ পৰা মুক্তি পায়। মংগলবাৰে হনুমান চালিচা, বজৰং বাণ, সুন্দৰ কাণ্ড, ৰাম সুৰক্ষা স্তোত্ৰ আবৃত্তি কৰিব লাগে। মংগলবাৰে এজন মানসিক ৰোগীক সেৱা আগবঢ়ালে মানসিক চাপ চিৰদিনৰ বাবে আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। যিকোনো মংগলবাৰে বছৰত এবাৰ ৰক্তদান কৰিলে হনুমানজীৰ কৃপাত দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি। 5টা ঘিউৰে ৰুটিৰ ভোগ আগবঢ়ালে শত্ৰুৰ পৰা মুক্ত হয়। যদি আপোনালোকে এই 5টা কাম কৰে তেনেহ'লে আপোনালোকৰ জীৱনত সুখ শান্তিৰে ভৰি পৰিব। ধন্যবাদ।